উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল পুৱা 9 বজাত ঘোষণা কৰা হ'ব। উচ্চতৰ মাধ্যমিকৰ ফলাফল অনলাইন যোগে ঘোষণা হ'ব। এই ফলাফল কলা বিজ্ঞান বাণিজ্য আৰু বৃত্তিমুখী শিক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। হাই সেকেন্ডাৰী ৰিজাল্ট কে চাব লাগে? মইতো ন টপে মাৰি মেট্ৰিকত কিবা কৰি মোবাইলটো ললো। এইবাৰ এখন হেলিকপ্টাৰ সৰি বাইক এখন লোৱা পালি ভাল আছিল। Come on. ও দেউতা দেউতা শুনছানা? ও মোৰ ৰিজাল্টৰ কাৰণে সেই আনবি ঐ শুনছানা নাই? জিলাপি জিলাপি 6টা বাগ থাকা আৰু লগ গিলাকৰ কাৰণে তো আহিবয়ে। সাধৰ কাৰণে বেছি নালকে দে। বুনিয়া 1 কেজি, ভুজিয়া 2 কেজি আৰু মোৰ কাৰণে পানী পুৰি 1 বস্তা হ'ব না? কি হ'ব মোৰ ৰিজাল্ট? হ'ব কি? লেখাততো মই 200 মাৰ্কে লেখছো, কিন্তু যদি মই তাৰে 300 নাপাম কেনেকে হ'ব? কি হ'ব মোৰ? Come on. পাপায়ে মোক জিলাপি খুৱাম এতিয়া ৰিজাল্ট ভাল কৰছা নহয়। ও দেউতা মোক খান দেখি কি লাগে তোৰ? বাইক বাইক লাগে মৰণ নহ'ব। হাই ছেকেণ্ডাৰী ৰিজাল্ট কি কৰছা? মেট্ৰিকত বাৰু নকলোৱে পানী পাছ আৰু কি লাগে বুনিয়া খুৱাঙা তক ভালকে যো আজি কি লৈ ৰিজাল্ট দিছিও তাৰ কাৰণে আলিছি বধৰ এয়া কপালে পাছি দে আজি জাঙা জাঙা এই মাৰ খাম আমি হ'ব আমাৰ ৰিজাল্ট এনেকেচোন মই চাকৰিও নাপাম। ৰিয়াকচোন মই পলেও আনব নৰিম। নৰিম দেখোন। এনেকে থাকাতকৈ চোন মই নাথাকায়ে ভাল। মোকচোন চবে হাঁহিব। নাই 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 মই মৰাই ভাল। মই মৰাই ভাল। চাওঁ আৰু নহ'ব, অলপ লাম্বা লাগব, মজবুতো লাগব। নাই 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 এডাল দি নহ'ব। Hello guys. আজি এতিয়া চেক 1 2 3 হৈ আছে না? এই হাতক ধৰুৱাচোন গাইজ। ফোকাস কৰা। বুমৰদ ইফালে আহা। তোমালোকে এইচএস দিছা নেকি এবাৰ? পৰীক্ষা দিছা। ফাঁচি গেল, মূৰ্খা পাই গেলো গাইজ, আমি খানা দিবি মুৰ্গী চব দিম। প্ৰথমতে তহঁতে ৰিজাল্ট অলপ পিছতে ফলাফল হ'ব। এইচএছৰ ৰিজাল্ট কেনেকুৱা লাগি আছে? একদম ভাল লাগি আছে। ফালিম খালি তোমাৰ কি ভাল লাগি আছে? হা মোৰ জীৱনটো ভাল, মই ভাল, এক্সামো ভাল। তুমি বেয়া তুমি আহা। তুমি কোৱাচোন। মই ভালিম। মই পৰীক্ষা আগৰ দিনা লিখছো, মানে কি কয় পঢ়ছো। হয় নেকি? ফুল কনফিডেন্ট তুমি। গোটাই ৰাতিটো পঢ়ছো। এটা কাম কৰা, এই ইয়াৰ এড্ৰেছটো নোট কৰাচোন। মই খানা খাব যাই আছো। একদম যাবি। এই হৰিণাটোৰ বাৰী পিছফালে এই এটা নালা আছে, পাৰ হৈ মোৰ ঘৰ। লাম্বা বাৰীখান না? এই বঢ়িয়া লাম্বা বাৰীখানত ঘৰ আছে। আমি আপোনাৰ নেক্সট ফল। এই তুমিও দিছিলা নেকি এইচএছৰ ৰিজাল্ট? সৰি এক্সাম দিছিলা? তুমি কেনেকুৱা ভাবিছা? তুমি কি হ'ব এক্সাম? মইতো এনে মানে পঢ়া ভাবা মতে হ'লে ভাল আৰু। কি ভাবিছা তুমি? মই ডিষ্টিংশ্যনৰ ওপৰত এটা কাম ভাবিছোঁ। কৰা, ছাতাটো দিয়াচোন। তাতে কোৱাচোন। হয়, কোৱা। মই ভাবাততো বহুতে আশা কৰিছিলো, কি হয় নাজানো আৰু। কি ভাবিছা তুমি? সেইটো কোৱা আগতে। খোলাকে কোৱাচোন, অলপ হৃদয়খন খুলি খেলে কোৱা। এই বেয়া নাপাব দেই, মই খুলি ফেলে ক'লে আকৌ আজিকালি জানেহে কেনেকে মানুহবোৰে মিমছ বনায়, তেনেকে ক'লে আকৌ বেয়া হ'ব নেকি? হয় নেকি? আচ্ছা, তুমি কি ভাবিছা? কিমান পাৰ্চেণ্টেজ আহিব তোমাৰ? সেইটো কোৱা মানেতো মই খুলি ফেলে কোৱাৰ দৰে একেই হৈ যায়। অলপ কোৱাচোন, আমাৰো অলপ টিআৰপিৰ কথা আছে না। তোমালোক যা হচিয়া তোমাৰ লগত। দে কোৱাচোন। হয়, মই স্কুলত টপাৰী আছিলোঁ। এতিয়া কি হ'ল? এতিয়া অলপ ছোৱালী বেলেগ গম পাইছো তুমি। যাব লাগি বহুত খালি। এতিয়া হ'ল আমাৰ এই মানে
যা হ'ব যা কিবা জানো মেকআপ কৰি আহিছে কথা সিয়ে থাকিব মোৰ টাইম ল'ব আহিছে তো এতিয়া অলপমান পিছত 1 ঘণ্টামান পিছত ঘড়ী নাই তথাপি মই জানো 1 ঘণ্টামান পিছত আপোনাৰ মাৰি এই ছাতাচুৰ গাইজ ব্ৰেকিং নিউজ ছাতাচুৰ জৌটিপুৰত ছাতাচুৰ এইটো নিউজটো আমি কাভাৰ কৰিম অলপ পিছত কিন্তু এতিয়া মই ভাত খাই আহোঁ কাৰণ অলপ পিছত ৰিজাল্ট দিব না স্কুলত যাব লাগিল তাতো চাহ খাব লাগিব অ'কে গাইজ এতিয়া বন্ধ বন্ধ এই তই এটা কাম কৰিবি এনেকৈ হাতা চাপন পিন্ধি নাথাকিবি আমাৰ নাই এইটো মই বেক চাইডে আছোঁ না কেমেৰা মোৰ লাইচ লাগে না তই কেমেৰা বেক চাইডে আছিলোঁ এনেকৈ নাথাকিবি আজি আৰু এই এখন স্কুলত যাম তো কিবা থাকিলে বাৰে মেখেলা স্কুল নে কিবা থেকেৰি বাৰাত টেকেলি স্কুলখন কিবা সেনেয়ে নাম আহিবি তই মই ভাত কেইটা খাই আহোঁ এটা কথা গম পাইছা নাই এখন তাৰে গাড়ী কি কচলি এখন উদাই দেখে বস্তা ভৰা দে মুৰ্গী নিয়ে আছোন গাড়ী এখন নাই এনেকুৱাই কৰে হান ইমান চলি ইমান ভাল যেনে নাম সেনে স্কুল গাড়ী থাকে এই নহ'লে তই যাবি মই আহোঁ তই লবি সোমাই লবি নটিব ফাদাৰেও তো ম'মৰ দোকান দিয়াকে পইচাও নিদিব দে আর ফেনখান যাতে উল্টি নপৰে মোৰ ওপৰত যাওঁ দে নহ'লে আর রিয়া আমি তোমাকে বহুত ভালো পাইছিলো এ মা পিটিডাল করতে মোর এ মা মায়ে যেই বাদাম বাবা দি শক্তি দিবি বাবা শক্তি দিবি ও যে মোর পিটিডাল ও কি করি আছা ও দানো দে সৰুৱে হয় দে ও মোর পিটিডাল দিও স্কুলত যাব লাগে মই দিবি না আল্লাহ শুনা নাপাই নেকি ওই কেনে করে না চাই গিয়া হাতখান কিয় ওপরে ফেলে আছে পিটিডাল নেদাই কিয়া ও পেটিডাল দিবি না তুই পেটিডাল মই স্কুলত যাব লাগে হয় ওই দিবি না নাই নিদু কিয়া সুইচাইড কৰি আছো কি সুসুত কৰি আছ তই পেটিডাল দিবি না মোক সুটো নহয় সুইচাইড কৰি আছো ও সুসু কৰবা নালগে দিয়া মোক পেটিডাল দি সোনকালে নেৰুম তোক পেটিডাল সুইচাইড কৰি না মই আজি সুইচাইড করবি এ মা ই বলে সুইসাইড করে রে পেটিডাল দি মোক স্কুল যাব লাগে দিবি না সুইসাইড করি মই দিবি না পেটিডাল সুইসাইড করি কি বহি আছা উঠ পাছ কৰছো পাঁচ কথা গম পাইছো দে তুমি বহুত ভাল দিন কৰিছা বহা তুমি বহা পাছত মই উঠাই দিম এখন ধৰাচোন তই বেন এতে তই বেন এতে কি আহিছা কো ৰিজাল্ট শুনলো মস্ত বেয়া কৰছা মোৰ মাথা চুটি গেছি কিয় বেয়া কৰছা কো দেউতালৈ চোন মিঠাই আনবা গেছিলি কৈ দেউতাৰে কৈ দেউতা ঘৰত আছে দে বাৰু যে কি নহওক চবৰে বেয়া হয় মোৰো বেয়া আছিল এটা সময়ত কিন্তু মই ভাল কৰি কিনে এতিয়া প্ৰিন্সিপাল তো হমাৰি মদৰে বুঝা নাই আপনি নজা কাবাই শুনছো তোৰ কথা বহুত আচ্ছা দে থাক দেখোন নিউজ ৰিপৰ্টাৰ আহি আছে ইণ্টাৰভিউ ল'ব যাৰ ভাল হৈছে অলপ বেয়া হৈছে বাদ দি তোৰ কথা তোমাৰ ইণ্টাৰভিউ ল'ব মোৰ পাছ কৰিছিলি না পাছ কৰিছি ল'ব তোৰো ল'ব দে ভাগে ৰাখবি একদম স্কুলৰ নাম ৰচন কৰিব পাৰব ৰচন তাই মই যাম আৰু মোৰ নাম ঋতিক ৰচন যাম
দে ভাগে থাক আহি আছে ক'তবা গেল ফোন মাৰবা নালাগে ৰ, আহিছো মই বাও, স্কুল বানাই ইমান কত আহিলি কি পিন্ধি আছা তুমি ইমান কি চাল্লা চেকটা নাচ ক'ত দিলে চেনেলটা তিয়াৰ ইমান ইমান কি এ সেইটো ঘৰ মোৰ কোনে সেইটো ঘৰ সেইটো ইয়ে ভাই খালা কি পিন্ধি আছি এবাৰ ও ভাই শুন চাও মই বঢ়িয়া মই তো এই ৰিপৰ্টাৰ হয় না মই বঢ়িয়াকে কেমেৰাটো এনেকে চাই মোৰ কেমেৰা ক'ত থাকিম ন যা যা হসি যা এই, তামোল খাইছা না অ তামোল মেইন দো তামোল খাইছা না যা যা ভালকে আচ্ছা দে বাও এ আহা নাই আৰু আহা এ প্ৰিন্সিপাল কাৰে দে মই যাবই মই নমস্কাৰ মই মাতিছিলো এখাই দেখে অ এখানে নেকি এখানে এই নামটো পাঞ্চলি হাই সেকেন্ডারি টেঙ্গলিপাৰা মহাবিদ্যালয় একচুৱেলি অ সেকেন্ডারি দিতা অ এই নহয় এই গাঁৱত টেকেলি পিঠাত হ'ব দে মুছে দে দে আমি ইন্টাৰভিউটো স্টার্ট কৰো মানে ছাত্র বুজি পাইছে আপুনি কেনেকুৱা নাম হেল্ল' গাইজ আমি আহিছো বেগটোৰ পিছত মানে বেগটো অলপ বেছিয়ে লম্বা আছিল মানে চাহকাপ বৰ সোৱাদ হৈছিল কিন্তু ফেকাৰি মানে পিঠা কিন্তু বেয়া নহয় দে কিন্তু গাইজ এতিয়া আমি আকৌ ইণ্টাৰভিউটো ল'ম আমাৰ টপৰজনৰ তো তোমাৰ নামটো কি আছে মোৰ নাম ৰমেশ হাজৰিকা অ তুমি সেই প্ৰদীপৰ পুতাক ন প্ৰদীপ নহয় প্ৰদীপ এই বিড়িৰ কোম্পানীটোৰে না তোমাৰ সৰস্বতী মান নাম দে হ'ব দে মই বুজিছো দে এই নহয় মোৰ দেউতাই যিটো বিড়ি খাইছিল সেই কোম্পানীটোৰ নামে ই কাইছিল বেগ এই ৰ'দ অলপ পিছতে দি মোৰ মাইক সাইড পেলে তুমি এতিয়া কোৱা আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কি তুমি কি ঘণ্টা পঢ়িছিলা মইতো এনে বেছি ঘণ্টা পঢ়া নাছিলো কিমান ঘণ্টা 24 ঘণ্টা 22 ঘণ্টা পঢ়িছিলো দিয়ক 24 ঘণ্টাত 22 ঘণ্টা কেনেকে বহিছিলা অসম্ভৱ আনক্ৰিয়েটিভিটি মোৰ যদি কিবা এটা কৰাৰ মন থাকে তেতিয়াহ'লে কৰিব পাৰে কিতাপখন আগত থাকক বা নাথাকক টোপনি মাত থাকিলেও হ'ব কিন্তু কৰিব লাগে বাহ তালি 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 ভাল কৈছে কিন্তু বাহ ভাল লাগছে কিন্তু দে মোৰ দে এতিয়া তুমি অলপ পিছুৱাই যাচোন এই এতিয়া এই তুমি আছোন আছোন এই তুমি গেৰাম আছিলা ন হ'ব ইমান ভিতৰে যাব নালাগে কি বস্তু আৰে তুমি গেৰাম আছিলা ন গেৰা মানে তুমি মানে ফেল কৰিছিলা দে এতিয়া মানে চা টপাৰৰ কথা সকলোৱে জানে হয় না বিড়িত পঢ়ে চিগাৰেটত পঢ়ে কাইলৈকে ঠাণ্ডাতো পঢ়ব গৰমতো পঢ়ব তুমি কোৱাত তুমি কিয় ফেল হৈছিল মই মানে ফেল হোৱাৰ বহুত কথা আছে কি কথা আছিল কি কম তোমাক কোৱাচোন কথা কি কথা আছিল মই নকং দিয়া দে, কোৱাচোন নকং মোৰ কোৱা হে। বহুত দুখ যায় তাৰমানে সি কান্দ খুজে কিয় তাৰমানে আমাৰ অনুষ্ঠিত শেষ কৰি পেলাই আপোনাৰ এই কি সন্মান দিয়া কামখিনি কৰি যাম প্ৰিন্সিপাল এই সোনকালে মিক্সাৰখন ল সোনকালে এইখিনি এডিট কৰি দিব লাগিব দেই দিছো সোনকালে এ ৰ বে কি লাগে তোমাক মই পাছ কৰিছো লাগব মোক গামছা লাগব ইয়াক কবি নাছে মই কবি নাপাব লাগব মোর রহির ক্যামেরা মোর 3000 का कैमरा मोर ওই মকলা প্রোগ্রাম চাও মকলা বুলি কৈছ না মকলা লাগবই মোক গামছা লাগবই বুলি কৈছ না মোক লাগবই তো
তো এইখন হ'ল আমাৰ স্কুল মহাবিদ্যালয় যিটো মই নাম নাজানো ধন্যবাদ